অৰাম পাছে জয় সমাপিয়া সবে দেৱ গণ নিজ নিজ স্থানে সবে কৰিলা গমন ৰাম দক্ষে দৰ্পণতা দেখি আপোনাৰ মুখ বিবচ্চ দেখিয়া মহা মনত আসুখ শংকৰৰ কোপে মহাবিভূষণা হৈ পৰমখন তাপে তাপে নুনুমাই জয়ে শৰীৰৰ এৰিয়া ঈশ্বৰৰ প্ৰসাদত দক্ষ প্ৰচেষ্ট বিচ মাৰিয়া গৰ্ভত অপজিলা চাখু সজে মনৰ কালত তেতিক্ষণে মনুষ্য দে শিলা যত যত শৰীৰৰ কান্তিয়ে উদ্দীপ্ত জলস্থল দৰ্শনে হাৰিল সবাৰো তেজ অসাধ্য কৰে মকো কৰে গুণে গুণধাম শিকাৰণে ইজন মত ভৈল দক্ষ নাম মৰিষি প্ৰমুখ্য প্ৰজাপতি যে পূৰ্বৰ দক্ষক অধ্যক্ষ কইলা সবাৰো ওপৰ আছে যায়ো ভৱ ভয়তৰি পাতক চাৰুক ঢাকি ছবি চন্দ প্ৰচেতসকলৰ বনগমন অৰামে কুশাৰণনন্দন ঋষি মই তেওঁক হন্ত কথা মহাভাগ বিদুৰ আগে দহ প্ৰচেত পাছে বিষয় ভনে জীয়া আছে বীৰকতি ভৈলা কৰ ভাগে উপজিলা
মহাজ্ঞান হরি বিনা নাহি আন মাধবর কুমারী ভার্য পুত্র কম পিয়া পুত্রক অসৈজা দিয়া গৃহ এরি গইরা তপু উৰমে পশ্চিম দিশক যাই সাগৰ তীৰক পাই দহু ভাই বকিলা আত্মক জানিবে লাগি শাস্ত্ৰ সব বিচাৰন্ত এহি নানা বিধকৰ মগনে পূৰ্বদাস জঞ্জয়ী জিথানত সিদ্ধা হইল হৰি গুৰু শৰণ প্ৰসাদে সেই স্থানে দহু ভাই তত্ত্বক বিচাৰি চাই আনয়েহি পৰম আহ্লাদে উৰমে কান নিদিয়ক আপোনাৰ বৈশ্য কৰি প্ৰাণ যে বায়ুক নিয়মিয়া সমান কৰিয়া কাই বকিয়া চাইকে ঠাই দহোজনে আসন কৰিয়া পরম নির্মল ব্রহ্মে মন প্রাণ সমপিয়া নিরিবির সাধি সমাধি ধরি ধ্যান দেবর সভার হন্তে দেব ঋষি নারদেউ দশক দেখিলা এক নাৰদক আগে দেখি সমাধি কপৰি হৰি দহু ভাই উঠিলা তেখনে পাইডয়জ্ঞ পূজা কৰি দুসানি চৰণে ধৰি আদৰিয়া দিলন্ত আসনে দেখন্ত নারদ ঋষি আসন্ত আসনে
ইয়াতি অনুরাগে পথত কুশলে গুৰু আখিলা আপুনি তব দৰাখনত কতু ভাগ্য তৰমেৰ বীৰ প্ৰকাশে যেন জগত প্ৰকাশ হয় সবাৰে গোচয় তমুময় তজ আগমনে তেন আমাৰ ভৈলে কমন গুচিল দূৰ ঘোৰ ভয় সাক্ষাতে যিটো জ্ঞান ভক্তি কহিলান্তা সন্মুখ কৰাইলা নাৰায়ণ বহুকাল বহুতৰে বিষয় ভুঞ্জিয়া ঘৰে সকলে আমাৰ ভৈলা হিতু আধ্যাত্ম জ্ঞান কহিও কবিদ্যমান ফত ফত কহিদয়ত তোমাৰ প্ৰসাদে স্বামী আৰু বাৰ জানো আমি আপোনাৰ যেন তত্ত্ব যিটো জ্ঞান অপায়সে তৰি বহু সংসাৰৰ জন্ম মৃত্যু জৰা বলু কাতৰ বাণী সেৱকৰ পুত্ৰ জানি আমাক নিস্তৰা প্ৰভু ৰাজপুত্ৰ গণে তত্ত্ব পুছিল নাৰদত শুনি মুনি ভৈলাই আনন্দিত কহিবক ভক্তি জ্ঞান এৰিয়া বচন আন হৰিতনে বীৰ কৰি চিন্ত নাৰদ পুত্ৰগণ স্থিৰ কৰি প্ৰাণ মন মুহুৰ বচন কাৰুধাৰ গুঞ্জয় বিষয় বিশ্বাস হৰিত নাহিকে ঈশা জানা বিখ্যা জন্ম কৰ্ম শুনি তাৰ
দুই চকু ভৰি বহে পানী নকৰে হৰিত ভাব নাহি ভকতি তবাৰপ কোন নখা স্তৰত জানে তাকেহে বুলিয়া কৰ্ম তাকেহে বুলিয়া ধৰ্ম তাকেহে বুলিয়া আয়ুষ্মান অতিশয় প্ৰেম ভাবে মাধৱৰ দুই পাৱে ভকতি কৰিলে যিটো জানা অৰমে বেদ বিদ গৰ্ভে জাত সকল লোকত খ্যাত সদগুৰু বিলাও পবিত পাছে লয়লা দীক্ষা মনেত্ৰ জানয় আগম তত্ত্ব কিন্তু ভক্তি নকৰে হৰিত তাৰ জন্ম কৰ্মে আবে কোন কৰ্ম কৰিবে মন্ত জানি কৰিবে যিটো মহা মন্দ ভাগী ভৱ তৰিবাক লাগি যিটো জানে নাপাইলে দিশা দেৱতাগণৰ সম আয়ু পায়া মনোৰম বেদৰ বিহিত কৰ্ম কৰে পৰময়োত্তম সাধু হৰিত